नगावनि ननैयाव पुलिसनि एनकाउन्टार एएसपी ध्रुव बरानि दैदेननायाव ड्राग्सनि हेंथायै सेबनाय समाव डिमापुरनिफ्राय फैनाय गंसे एल्ट' गारियाव खमैबो 2 कोटी रांनि हेर'इनखौ हमनो हायो। पुलिसनि सेबनाय समाव ड्राग्स फालांगिरिया खारनो नाजानायाव एनकाउन्टार खालामो होनना मिथिहोयो। नगाव पुलिसनि गुलिजों आर.के. हपिंसन मुंनि सासे मणिपुरी ड्राग्स फालांगिरिया जखम जायो। মণিপুৰৰ ড্ৰাগছ মাফিয়া হপিংছনে শেষ বুলি ভাবিব পাৰিনে? ড্ৰাগছ এনেকুৱা কথা গাঁৱতে আমি ক'ব নোৱাৰোঁ সেইটো শেষ, সেইটোত কিন্তু আমি ক'ব পাৰোঁ এটা ডাঙৰ এটা যিটো ট্ৰাংকৰ একটা ডাঙৰ কাটা পৰিছে। ডেফিনেটলি সেইটো ধৰাৰ পিছত বহুত কমিব, সেইটো চাপ নাই বহুত কমিব, কিন্তু সেইটো খালি হপিংছন নহ'ব। হপিংছন was a big shot। এই যে একটা ডাঙৰকে একটা মুখ আছিল, যদি টিম আছে পিছত, যে ডাঙৰকে একটা মুখ হয় ন খুলি তাত দিয়ে ড্ৰাগছ আহি আছে, সেই মুখটোকে বন্ধ কৰিছে। কিন্তু সেই মানে হোৱা নাই একটা মুখ বন্ধ কৰিলে বাকী মুখ খোলা নাই। এইটো কণ্টিনিউৱাছ লড়াইটো জাৰি থাকিব লাগে। বাট হপিংছনটো ধৰা আহিছে কি সেইটো নগাঁও আৰক্ষীৰ কাৰণে এটা মানে বিগ সাকসেছ। সেইটো অসম আৰক্ষীৰ কাৰণে হ'ব। আমি ক'ম কি এইটো আমাৰ খালি আমিতো কৰি আছোঁ, খালি বাকী যে গাইডেন্স আছে আমাৰ চিনিয়ৰ্ছ আছে যে আমাক কণ্টিনিউৱাছলি আৰু এইটো মনিটৰিং বহুত হাই লেভেলত হয়। সেইটো অসম আৰক্ষীৰ কাৰণে সেইটো ডেফিনেটলি একটা ডাঙৰ ছাৰ এনকাউণ্টাৰটো কৰিছিলে। এইটো এনকাউণ্টাৰ কোৱাটো এইটো নহ'ব। আজি ননৈ যোৱা ৰাস্তা যিটো আছে তাৰ ওচৰত আৰু যি হপিংছনৰ নিচিনা যিবিলাক ড্ৰাগছ ডিলাৰ হয়, এইবিলাকে কমপ্লিট নৰ্থ ইষ্টত ড্ৰাগছৰ ব্যৱসায় চলাই আছে। আৰু এহেঁতে কিছুমান সৰু সৰু মানুহক ড্ৰাগছ ডিষ্ট্ৰিবিউট কৰে, যিবিলাকে সমগ্ৰ চহৰবিলাকত গৈ যি ড্ৰাগছৰ সাম্ৰাজ্য চলাই আছে। হয়, এইটো হপিংছনৰ ইয়াতো যে মানুহ আছিলে তাৰ এটা নেটৱৰ্ক আছে, যিটো আমি অলৰেডি আইডেণ্টিফাই কৰিছোঁ, অলৰেডি ধৰিব আৰম্ভ কৰিছোঁ। একটা পুৰণা একটা পাপি আছিলে হাবিল আলী, তাৰ একটা ডাঙৰ একটা ইয়াত আছিলে, তাক আমি আগতে ধৰিছোঁ। তাৰ লগত আৰু বহুত মানুহ আছে যি আমি অলৰেডি আইডেণ্টিফাই কৰিব পাৰিছোঁ, যে 7টা একাউণ্ট আছে যিটো গেইন কৰা হৈছে। আমাৰ 10 কোটি টাকা লাষ্ট কয়েক মাহত 10 কোটি টকাৰ ডিল হৈছে, যিটো অফিয়াৰ একাউণ্ট দিয়া হৈছে। তো বাকী ব্লেক আৰু কেছত কিমান হৈছে এইটো কোনো মানে লিমিটেশ্যন নাই। ডেফিনেটলি এইটো ধৰাৰ পিছত অলপমান কমিব, চামটাইম এটা কমিব। আমাৰ এইটো লড়াইটো জাৰি ৰাখিব লাগে, হপিংছন নিচিনা কোনো আৰু ডাঙৰ হৈ মানে এতিয়া নগাঁও আৰক্ষীয়ে পুথি খলিহনা নহয়, ৰৌ বৰালি ধৰিব এতিয়া নগাঁও আৰক্ষী। আমি সবক ধৰিম, আমি সৰুটো নাই এৰিম, ডাঙৰটো নাই, ডাঙৰটো নাই এৰিম, সৰুটো নাই, যোনে খাব তাকো নাই। নিশ্চয় নিশ্চয় ধন্যবাদ।